Hello guys, welcome to my YouTube channel. আপোনালোকক স্বাগতম জনাইছো আমাৰ নতুন এটা ভিডিঅ'লৈ। হাই আজি আমাৰ নিবিৰে গাহৰি মাংস বনাই খুৱাব কেনেকা হয় আমি সবে খাম ভালকে বনাব না পা এইয়া আমাৰ নতুন ৰান্ধনী এইয়া চাক নতুন ৰান্ধনী মাংস আঞ্জা বনাব একদম ৰান্ধনী বুঢ়িয়া নিমখ চকা হলে মাৰে কোবাব আৰু মই বচাম নিমখ চকা হলে পানী ঢালি দিম গাহৰি মাংস আজি পুতেৰৰ জহতে অলপ খাব লাগিব সি বনাব মই খাম তুমিও খাবা ভয় লাগে মোৰ বনাবই নাজানো গাহৰি মাংস কেনেকা বনায় আজি তোৰ পৰা শিকোঁ দেচোন দে কেনেকা বনায় এনেকাহে বনায় ওহো নাজানোগে না মই বুঢ়া হলং যে গোটেই আলুকেইটাও গাহৰি মাংসটোৰ লগত মিলাই দিলি বা বা জানিচোন মানুহটোৰ তাৰপিছত কি কৰিব লাগে এতিয়া ইমান জানে সি এইটো লাৰা হোৱাৰ পিছত কি কৰিব লাগে বা দে ঢাকনিটো মাৰি দে এনেকা পেলাকে মাৰি দিলা ৰে ৰান্ধনী ঠিকে আছে নবা কি কৈ আছে জুইটো জ্বলিছে না নাই এইটো কি ঢালি চাপা মছলা হ'ব কি ঢালিলি গৰম মছলা গৰম মছলা নেকি এইটো দে আৰু এইটো কি এইটোও মছলা এইটো ঠাণ্ডা মছলা এইটো মিট মছলা এতিয়া কি কৰিব লাগে বা মানুহটো চব জানিছো ইছ ৰাম ইমান জানি মানুহটো সিজিবা দিছ পা ভালকে সিজিলেহে খাব পাম ন দে হোৱা নাই কি কোৱাহে ঢাকনিটো আকৌ মাৰি দিব লাগে আৰু উল্টা হৈ আছে বা একো নাই ৰান্ধনী মানুহ না তই এনেকা পেলাই ঢাকনি মাৰ নেকি বাহ আজি তই আমাক গাহৰি মাংস খুৱাবি না পাপা হেৰি খুৱাবি বালিকেইটা খুৱাবি ৰে বালি খুৱাবি না গাহৰি মাংস খুৱাবি গাহৰি মাংসটোৱে খুৱাবি দে ভাল ল'ৰা পাৰিছে পানী শুকাইছে না নাই বা আৰু আছে এইটো পানীটো শুকালে কি কৰিব লাগিব পানী দিব লাগিব জানে ৰে মানুহটো সিজা নাই ন দে স্পেচিয়েল ৰান্ধনী এইয়া যদি কাৰোবাক লাগে হায়াৰ কৰি লৈ হ'ল নপা গাহৰি মাংস ললিপপটো ইমান ডাঙৰ থাকে সেইকাৰণে নিদিলা কালি নিম দে লেগ পিচটো গাহৰি ললিপপটো কি ওলাইছে আয়া গাহৰি মাংস লেগ পিচটো ওলাইছে ললিপপটো ওলাইছে গাহৰি মামাটোক আৰু আবুটোক আৰু আচাৰটোক মাতিবি না নাই ইয়াতে ইটো ভোগ মাংস তই বনোৱা গাহৰি মাংসটো খাবৰ কাৰণে নামাত্ৰ কিয়
তোৰ বাৰ্থডে সময়ত মাতিবি বাহ তাৰপিছত তই বনাইকে খুৱাবি না দে ভাল দে অ ভণ্টি সময়ত তে আচাৰ হন্ত তোৰ বাৰ্থডে সময়ত মাতিবি মামা অ দে ভালকে বনা আমি যেতিয়া কি পানী ওলাইছে আই দে ভালকে সিজিবা দে আধা সিজা মাংস আমি নাখাং গাহৰি মাংস ললিপপটো লুকাই আছে ইটো এটা ললিপপ দে দুটা ললিপপ অ তুই বনাকে আমি আমাক খুৱাবি দে ভালকে লাৰু হৈ গ'ল এতিয়া কি পানী ঢালিব লগা হৈছে নেকি ওহো দে পানী ঢাল হৈ গ'ল নেকি ইখিনে পানী ঢালা কাম দে আৰু অলপমান ঢালো আলুটো মাংসটো সিজিব লাগিব না ভালকে দে ভালকে ঢালো একো নকয় দে এইটো আটাহে পাৰিছে একো নহয় দে ঢালো অলপমান ঢালো এইটো পুৰা গিলাচ পানী ঢালি দিয়া নাই দে ঢালো দে ভালকে ঢালো বাস হৈ গ'ল এনেকৈ লাষ্টত লাৰিব লাগে পানী ঢালাৰ পিছত বা মই নাজানোগে না এই মাংসটো হ'লা সেই ভালকে সিজাই নাই মাংসটো এতিয়া মাংসটো সিজিব হোৱাই নাই আলুটো সিজিছে নে নাই আলুটো সিজিছে নে নাই হেৰিটোত ওলা অ আলুটো সিজিছে নাই আলুটো সিজি গ'ল পুৰা সিজিছে আলুটো দে ইমান ৰাহুক ওলাইছে মাংসটো সিজিলে নে নাপা মাংসটো সিজাই নাই ভোক লাগিছে চোন মোৰ হলে জলদি বনা মাংসটো হৈ গ'ল দেচোন দে ইয়াতে থ নিমখটো চাম দে হাতত দে এই ইমান ৰাগ নহয় নহ'লে মোৰ হাতত ডাকিব ৰে ইয়াতে থ পিয়াঁজো দিছ আজি আমাৰ নতুন ৰান্ধনীয়ে গাহৰি মাংস বনোৱাটো হৈ গৈছে এতিয়া আমি আৰামত খাম